ছাত্ৰ-ছাত্ৰীসকল, আজি আমি গতিৰ হাৰৰ জোখ-মাখৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আমি দৈনন্দিন জীৱনত বহুত বস্তু দেখা পাওঁ। তাৰে কিছুমানে লাহে লাহে যায়, কিছুমানে খৰকৈ যায়, কিছুমানে আকৌ একে সমান গতিৰে যায়। গতিকে এই গতিৰ হাৰক জোখ-মাখ কৰাৰ দুটা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম। এই গতিৰ হাৰৰ জোখ-মাখৰ ৰাশি দুটা হ'ল 1 নম্বৰ দ্ৰুতি আৰু 2 নম্বৰতে বেগ। আজি আমি দ্ৰুতি আৰু বেগৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি দ্ৰুতিৰ বিষয়ে আলোচনা কৰোঁ আহা। দ্ৰুতি হৈছে বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখ। একক সময় মানে কি? 1 ছেকেণ্ড হ'ব পাৰে, 1 মিনিট হ'ব পাৰে, 1 ঘণ্টা হ'ব পাৰে, 1 দিন হ'ব পাৰে, 1 বছৰ হ'ব পাৰে। গতিকে প্ৰতি একক 1 ছেকেণ্ড বা 1 মিনিট, 1 ঘণ্টা এইবিলাকক ক'ব একক সময়। গতিকে তেনেকুৱা একক সময়ত বস্তু এটাই যিমান দূৰ অতিক্ৰম কৰে সেইটোকে কি বুলি কোৱা হ'ব? আমাৰ দ্ৰুতি। দ্ৰুতিৰ SI একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড বা মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ বাহিৰেও চেণ্টিমিটাৰ প্ৰতি ছেকেণ্ড আৰু কিলোমিটাৰ প্ৰতি ঘণ্টা ইত্যাদি হৈছে আমাৰ দ্ৰুতিৰ একক। দ্ৰুতি হ'ল এটা স্কেলাৰ ৰাশি। গতিকে দ্ৰুতি কোনো দিশ নাথাকে। দ্ৰুতিৰ মানহে থাকে, দিশ নাথাকে। আমি দৈনন্দিন জীৱনত দেখা পোৱা বেছিভাগ বস্তুৰ ক্ষেত্ৰতে বস্তুৰ গতি বিষম হয়। যেনে গাড়ী এখনৰ গতি কেতিয়াও আমাৰ সুষম নহয়। মানে একেটা গতিৰে গাড়ী এখন কেতিয়াও নাযায়। কোনোবা সময়ত লাহে লাহে যাব, কোনোবা সময়ত অলপ বেছি গতিৰে যাব, ক'ৰবাত ব্ৰেক মাৰিবলগীয়া হয়। গতিকে একে গতিৰে কেতিয়াও যাব নোৱাৰে। তাৰ বাহিৰেও আমি বাকী যিমানবিলাক বস্তু দেখা পাওঁ সিহঁতৰ গতিবিলাক বেছিভাগ ক্ষেত্ৰতে আমি কি দেখা পাওঁ? বিষম গতি দেখা পাওঁ। কিন্তু বস্তুৰ দ্ৰুতিৰ মান নিৰ্দিষ্ট কৰিবলৈ আমাক বস্তু এটাৰ সুষম গতিৰে হ'ব লাগিব বুলি কথা নাই। বস্তু এটা যদি বিষম গতিৰেও গতি কৰি থাকে তেতিয়াও আমি দ্ৰুতি নিৰ্দিষ্ট কৰিব পাৰোঁ। বস্তুৰ বিষম গতিৰ ক্ষেত্ৰত বস্তুৰ গতিৰ হাৰ গড় দ্ৰুতিৰে প্ৰকাশ কৰা হয়। বস্তু এটাই অতিক্ৰম কৰা মুঠ দূৰত্বক মুঠ অতিবাহিত সময়ৰে হৰণ কৰিলে ইয়াৰ গড় দ্ৰুতি পোৱা যায়। অৰ্থাৎ গড় দ্ৰুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত মুঠ সময়। যদি বস্তু এটাই t সময়ত s দূৰত্ব অতিক্ৰম কৰে তেনেহ'লে ইয়াৰ দ্ৰুতি v হ'ব v = s/t। উদাহৰণস্বৰূপে বস্তু এটাই যদি A বিন্দুৰ পৰা B আৰু C বিন্দুৰ মাজেৰে D বিন্দুলৈ যাত্ৰা কৰে, য'ত A বিন্দুৰ পৰা B বিন্দুৰ মাজৰ দূৰত্ব 5 মিটাৰ, B বিন্দুৰ পৰা C বিন্দুৰ মাজৰ দূৰত্ব 6 মিটাৰ আৰু C বিন্দুৰ পৰা D বিন্দুৰ মাজৰ দূৰত্ব 7 মিটাৰ আৰু A বিন্দুৰ পৰা B বিন্দুলৈ যাওঁতে সময় লাগে 3 ছেকেণ্ড, B বিন্দুৰ পৰা C বিন্দুলৈ যাওঁতে সময় লাগে 2 ছেকেণ্ড আৰু C বিন্দুৰ পৰা D বিন্দুলৈ যাওঁতে সময় লাগে 4 ছেকেণ্ড। এতেকে বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব AB + BC + CD = 5 মিটাৰ + 6 মিটাৰ + 7 মিটাৰ = 18 মিটাৰ আৰু সময় = 3 ছেকেণ্ড + 2 ছেকেণ্ড + 4 ছেকেণ্ড = 9 ছেকেণ্ড। আমি জানো যে গড় দ্ৰুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত মুঠ সময়। এতেকে গড় দ্ৰুতি = 18 মিটাৰ বাই 9 ছেকেণ্ড = 2 মিটাৰ পাৰ ছেকেণ্ড। এতেকে বস্তুটোৰ গড় দ্ৰুতি হ'ল 2 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আমি বেগৰ বিষয়ে আলোচনা কৰিম। দ্ৰুতিৰ বিষয়ে আমি আলোচনা যেতিয়া কৰিছিলোঁ আমি এটা কথা গম পাইছিলোঁ যে দ্ৰুতিয়ে কোনো দিশ নিৰ্দেশ নকৰে। অৰ্থাৎ দ্ৰুতিয়ে বস্তু এটা
কিমান লাহে লাহে গৈছে বা কিমান খৰকৈ গৈছে সেইটোহে বুজায়। বস্তুটোৱে কোন দিশে গৈছে সেই দিশটো দ্ৰুতিয়ে নেদেখায়। গতিকে বস্তু এটাৰ গতিৰ হাৰ ভালকৈ বুজিবলৈ হ'লে বস্তুটোৱে কোন দিশে গতি কৰিছে সেইটো আমি জনাটো দৰকাৰ। আৰু দিশ আৰু মান দুইটা নিৰ্দেশ কৰা এই ৰাশিটোকে বেগ বুলি কোৱা হয়। বেগ হৈছে বস্তু এটাই একক সময়ত এটা নিৰ্দিষ্ট দিশেৰে অতিক্ৰম কৰা দূৰত্বৰ জোখ। বস্তু এটাৰ বেগ সুষম বা পৰিৱৰ্তনশীল হ'ব পাৰে। দ্ৰুতিৰ ক্ষেত্ৰত বস্তুটোৰ যদি গতি পৰিৱৰ্তন হয় তেতিয়া তাক পৰিৱৰ্তনশীল গতি বা বিষম গতি বুলি কোৱা হয়। কিন্তু বেগৰ ক্ষেত্ৰত বস্তুটোৰ গতি নাইবা দিশ যদি পৰিৱৰ্তন হয় তেতিয়াও তাক আমি দুইটাৰ ভিতৰত এটা হ'লেই আমি তাক পৰিৱৰ্তনশীল বুলি কওঁ। আমি পৰিৱৰ্তনশীল দ্ৰুতিৰ ক্ষেত্ৰত গড় দ্ৰুতি নিৰ্ণয় কৰিছিলোঁ। গড় দ্ৰুতি ইজিকেল টু অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত মুঠ সময়। আৰু একেদৰে পৰিৱৰ্তনশীল বেগৰ ক্ষেত্ৰতো আমি গড় বেগ নিৰ্ণয় কৰিম। গড় বেগ ইজিকেল টু সৰণ ডিভাইডেড বাই মুঠ সময়। মন কৰিবা গড় দ্ৰুতিৰ ক্ষেত্ৰত আমি অতিক্ৰম কৰা মুঠ দূৰত্ব লৈছিলোঁ, কিন্তু গড় বেগৰ নিৰ্ণয় কৰোঁতে আমি সৰণ লৈছোঁ। কাৰণ দূৰত্বৰ দিশ নাথাকে, কিন্তু আমি ইয়াত বেগৰ পাইছিলোঁ নহয়, বেগে দিশ নিৰ্দেশ কৰে। গতিকে আমি ইয়াতে কি লৈছোঁ, দূৰত্বৰ সলনি ইয়াত কি লৈছোঁ, সৰণ লৈছোঁ। আমি জানো যে সৰণ শূন্য হ'ব পাৰে। যদি সৰণ শূন্য হয় তেন্তে গড় বেগ কিমান হ'ব? সৰণৰ ঠাইত যদি আমি শূন্য এনেকৈ বহাই দিওঁ তেতিয়া আমি গড় বেগ কিমান পাম? শূন্য পাম। গতিকে সৰণ শূন্য হ'লে গড় বেগ শূন্য হ'ব পাৰে। আমি জানো যে সৰণ কেতিয়াবা ঋণাত্মক বা নিগেটিভো হ'ব পাৰে। যদি সৰণ ঋণাত্মক হয় বা নিগেটিভ হয় তেতিয়া গড় বেগো ঋণাত্মক বা নিগেটিভ হ'ব। ঋণাত্মক বেগে বস্তু এটাৰ বিপৰীতমুখী গতিক বুজায় বা বস্তু এটাৰ স্থান পৰিৱৰ্তন স্থানাংক জ্যামিতি অনুসৰি ঋণাত্মক দিশত হোৱা বুলি বুজা যায়। এতিয়া আমি এটা উদাহৰণ লওঁ। 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটাত মনজুৱে সাঁতোৰে। তাই এটা মূৰৰ পৰা আনটো মূৰলৈ সাঁতুৰি পুনৰ একে পথেৰে উভতি মুঠতে 180 মিটাৰ দূৰত্ব 1 মিনিটত অতিক্ৰম কৰিলে। মনজুৰ গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰা। প্ৰথমতে আমি প্ৰশ্নটো বুজি লওঁ। আমাৰ দিয়া আছে এটা পুখুৰী যাৰ দৈৰ্ঘ্য 90 মিটাৰ। আমি ধৰি লওঁ এ আৰু বি এটা পুখুৰী যাৰ দৈৰ্ঘ্য 90 মিটাৰ, য'ত মনজুৱে সাঁতোৰে। মনজুৱে কি কৰে, এটা মূৰৰ পৰা আনটো মূৰলৈ সাঁতুৰি মানে এৰ পৰা বিলৈ সাঁতুৰি পুনৰ একে পথেৰে মানে বিৰ পৰা এ লৈ উভতি মুঠতে 180 মিটাৰ দূৰত্ব 1 মিনিটত অতিক্ৰম কৰে। 1 মিনিটত 180 মিটাৰ দূৰত্ব অতিক্ৰম কৰে। অ'কে, এতিয়া আমি সমাধান কৰোঁ। মনজুৱে 1 মিনিটত কিমান দূৰ অতিক্ৰম কৰে? 180 মিটাৰ দূৰ অতিক্ৰম কৰে। আৰু 1 মিনিটত মনজুৰ সৰণ কিমান হ'ব? শূন্য। কাৰণ মনজুৱে এটা মূৰৰ পৰা অৰ্থাৎ এৰ পৰা আনটো মূৰলৈ অৰ্থাৎ বি লৈ সাঁতুৰি পুনৰ একে পথেৰে উভতি অৰ্থাৎ বিৰ পৰা এ লৈ উভতি মুঠতে 180 মিটাৰ দূৰত্ব অতিক্ৰম কৰে। অৰ্থাৎ মনজুৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটাই, য'ৰ পৰা সাঁতুৰিছিলে আকৌ আহি তাতে শেষ কৰিছে। সেয়ে মনজুৰ সৰণ হ'ব শূন্য। অ'কে, প্ৰথমতে আমি গড় দ্ৰুতি নিৰ্ণয় কৰিম। গড় দ্ৰুতি আমি পাইছিলোঁ যে গড় দ্ৰুতি ইজিকেল টু অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত মুঠ সময়। ইয়াত অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান দিয়া আছে? আমাৰ 180 মিটাৰ। আৰু অতিবাহিত মুঠ সময় কিমান দিয়া আছে? 1 মিনিট। গতিকে 180 মিটাৰ ডিভাইডেড বাই 1 মিনিট ইজিকেল টু 180 মিটাৰ
ডিভাইডেড বাই 1 মিনিটটোক আমি যদি সেকেন্ডলৈ লৈ যাওঁ 1 মিনিট ইজিকেল টু কিমান আছিলে 60 সেকেন্ড গতিকে 1 মিনিটৰ ঠাইত আমি কি বহাম 60 সেকেন্ড গতিকে কি হৈ যাব 180 মিটাৰ বাই 60 সেকেন্ড ইজিকেল টু 60 ৰে 180 হৰণ কৰিলে আমি কিমান পাম 3 গতিকে ইজিকেল টু কিমান পাম 3 মিটাৰ পাৰ সেকেন্ড বা 3 মিটাৰ প্ৰতি সেকেন্ড ওকে এতিয়া আমি গড় বেগ নিৰ্ণয় কৰিম আমি পাইছিলো যে গড় বেগ ইজিকেল টু হৰণ ডিভাইডেড বাই অতিবাহিত মুঠ সময় ইজিকেল টু হৰণ আমি পাইছিলো কিমান 0 মিটাৰ আৰু অতিবাহিত মুঠ সময় 1 মিনিট বা 60 সেকেন্ড যেহেতু 0ক যিকোনো সংখ্যাৰে হৰণ কৰিলে আমি 0 পাওঁ এতেকে 0 মিটাৰক 60 সেকেন্ডৰে হৰণ কৰিলে আমি কিমান পাম 0 মিটাৰ পাৰ সেকেন্ড বা 0 মিটাৰ প্ৰতি সেকেন্ড গতিকে মঞ্জুৰ গড় দ্ৰুতি হ'ব 3 মিটাৰ পাৰ সেকেন্ড আৰু তাইৰ গড় বেগ হ'ব 0 মিটাৰ পাৰ সেকেন্ড আশা কৰোঁ সকলোৱে বুজি পাইছা গতিকে আজিলৈ ইমানে ধন্যবাদ